AD Production presents. হে ভগৱান, ল'ৰাজনক সৎ পথলে ঘূৰাই আনক। ইয়াৰ বাবে মোৰ মান সন্মান হানি হৈ পৰিছে। ইয়াৰ বাবে আজি মই বাহিৰৰ মানুহৰ আগত মুক্ত হ'ব নোৱাৰো। আপুনি ল'ৰাটোক কিয় ইমান গালি পাৰি আছে? তুমি লাহে লাহে ভাল হোৱাৰ কথা কৈছা। সি অলৰেডি বদনাম হৈ আমাৰ নাম সোণালী আখৰে বদনাম পৃষ্ঠাত লিখিবলৈ আজি সক্ষম হৈছে। জানো আপুনি এইবোৰ কি কৈ আছে? কি কোৱা? ময়ো কেইবাদিনে দেখিছোঁ নহয়। কথাটো মই আজিহে গম পালো। তোমালোক ক'ৰ পৰা আহিলা? আমি এফালে গৈছিলোঁ। হেৰা, তুমি যে খোজকাঢ়ি আহি থাকোঁতে মোবাইলটো পিটিকি আছে, কথাটো কি? এই খুৰা ভিডিঅ' এটা চাই আছিলোঁ। আচলতে তোমালোকৰ গাত দুখ নাই, এই সকলোবিলাক গাৰ্জেনবিলাকৰ গাত দুখ। বাৰু যোৱা, মই যাওঁ এতিয়া। মোক তোমালোকে কোৱা, তোমালোকৰ বাইদেৱে মন পোৱা নে নকয়? তোমালোকে মোক এটা কথা কোৱা, ABCD খনৰ ডাঙৰ পালাখনতকৈ সৰু পালাখন কিমান বছৰ সৰু? আপুনি যে দাঢ়িখিনি কটা নাই কিয়? ওপৰৰ চুলিখিনি যে নাই, দোকানে দাঢ়িখিনি ৰাখিছে। কথাটো ময়ো মন নকৰা নহয়। সৰুতে এইখিনি জেগাত চাগে গৰম পানী পৰিছিলে, সেইকাৰণে নিউট এণ্ড ক্লিন। এতিয়া কথা পাতি থাকিবনে নে আমাৰ লগত খেলিব? তহঁতি খেলিবলৈ মানুহ নেপালি আৰু। হ'ব দিয়ক, এতিয়া উপায়টো আৰু নাই। বাৰু ঠিক আছে, মই এতিয়া পথাৰলৈকে যাওঁ। ঠিক আছে যোৱা। এই গাড়ীজনী বিচাৰি আহিছোঁ। অইনকালে দুপৰীয়া তাই ঘৰলৈ যায়, আজি দেখোন ইমান পৰে যোৱা নাই। তোমালোকৰ ঘৰত কেলে বিকাশ আছে নাই? কেলে তুমি ইমান বেমাৰী দেহাই আহিব নালাগে নহয় গৰু বিচাৰি? সি নাইকিয়া কাৰণেতো ইমান বেমাৰী দেহাই বিচাৰি আহিবলগীয়া হৈছে। হেৰি, মই কথা এটা কওঁ, বেয়া নাপাবা। তোমালোকৰ বিকাশে গৰুজনী ইতিমধ্যে বিক্ৰী কৰিছে। দাদাই গাড়ীজনী বিকিছে, অথচ আমি গম নাপাওঁ। আজি ঘৰত গৈ ভালকৈ দি আছোঁ। আজি তহঁতে কি খাবি? যি খাবি তাকে খুৱামবই। তই এনেকুৱা কাম কিয় কৰিলি? মই একো কৰা নাই ৰ'বা। এনেহ'লে গাই গৰুজনী কোনে বিক্ৰী কৰিলে? দাদা, তই এনেকুৱা এটা নিৰ্লজ্জ কাম কৰিছিলি, আমি কেতিয়াও ভবা নাছিলোঁ। তই বুজা নাই কৰি। মোৰ আৰু বুজিবৰ বাকী নাই। মই এতিয়াতো সৰু ছোৱালী হৈ থকা নাই। ঘৰত যে বেমাৰী মানুহ এজনী আছো, তই এবাৰ চিন্তা কৰি চাইছনে? হ'ব, তহঁতৰ অলপ বেছিয়ে হ'ল। মই তোৰ চিকিৎসাৰ কাৰণেহে গাইজনী বিক্ৰী কৰিছিলোঁ। তেন্তে পইচাখিনি কি হ'ল? এইখিনি ল। আজি যদি মই টকা নাপাওঁ, গোটেই ঘৰ কি কৰিম তই চাই থাক। বাবা নাপায় নহয় এইবোৰ কৰিবলৈ। নাপায় দেই, নাপায়। বাদ দে এইবোৰ মৰমীয়াল কথা। এই তোমাৰ ল'ৰাই সেইবোৰ পইচাই কি কৰি আছে গম পাইছানে নাই? আজি তোমাৰ বাবে সি বিপথে গৈ আছে। আজি সি বাপেকৰ টকাৰে এনজয় কৰি আছে। নিজেই এবাৰ টকা ঘটি সেই টকাৰে তাক বৰবাদ কৰিবলৈ দিয়াচোন, তেতিয়া সি টকাৰ মূল্য বুজি পাব। আজি মই এজন অৱসৰপ্ৰাপ্ত সৈনিক হৈ আজি মোৰ ঘৰতে এইবোৰ অৱস্থা।
ঠিক ঠিক মোৰ জীৱন। কালি যে ইংলিছৰ ক্লাছত কাণত ধৰিছিলে কেনেকুৱা লাগিছিলে? এই হ'ব চণ্ডীবাৰ চিজা খেলিবই। আজি অংকত ভাল নম্বৰ পোৱাৰ কাৰণে বাইদেৱে বোলে মোক 20 টকা এটা দিব। তহঁতি খোৱাটো পাছত বাইদেৱে যে কৰিলি নাই? মই আকৌ কাণত ধৰিব নোৱাৰে দেই। বল বল। গোটেইখিনি ঠিকে আছে বাৰু, ইহঁতিও ভালকৈ খেলি আছে বাৰু। কেতিয়াবা সময় পালে আহিবচোন। বাৰু ঠিক আছে। সেইখিনি গ'ল ক'লৈ? দাদাই খাৰুযোৰ লুকুৱাই থোৱা নাইতো? সি কিয় লুকুৱাই থ'ব? মোৰ কথা তহঁতি কি পাতি আছ? মা খাৰুযোৰ বিচাৰি পোৱা নাই। ক'ৰবাততো পাহৰিলে চাগে। ৰচোন তোৰ দেখোন ইমান ডিঙি চিঙিবিলাক কোলা পৰি আছে। সঁচা কথা কচোন, ক, মোৰ পৰা একো নুলুকাবি আকৌ। যোৱাকালি খুৰীদেউ, বিকাশে গৰু বিকা পইচাখিনি হিচাপ কৰি থাকোঁতে ৰাহুলে কাজিয়া লাগি থাপ মাৰি লৈ গ'ল। আৰু সি কৈছে বেছি দাদাগি কৰিলে তহঁতৰ মন্ত্ৰী অৱস্থা নাইকিয়া কৰিব। গাইজনী পইচাকেইটা নাপায়, তই মোক গালি পাৰিবি বুলি ভাবি খাৰুযোৰ মনে মনে বিকি পইচাকেইটা আহি তোক দিছোঁহি। কি তুমি এইবোৰ কথা আগতে নক'লা কিয় মোক? মই কিবা কৰিলে সি মাইনাক কিবা কৰিব বুলি মই ভয়তে একো নকওঁ। কি? দাদা তই ভয় খাব নালাগে। সি আমাৰ টকা ডকাইত কৰি নি বেছিদিন টিকি খাব নোৱাৰে। ইয়াৰ প্ৰতিক্ৰিয়া দি আছোঁ। আপুনি আপোনাৰ ল'ৰাক অলপমান চম্ভালিব। মোৰ ল'ৰাক দম দি ৰাস্তাৰ পৰা পইচা লৈ গৈছে। কি কৈছা তুমি সেইবোৰ? চিকিৎসা কৰিবৰ কাৰণে পইচা যোগাৰ কৰিছে গাইজনী বিকি। আপোনাৰ ল'ৰাই খাত চেঁচা পানী ঢালিছে। তাক লৈ আমিও বৰ চিন্তিত হৈ আছো। ঠিক আছে, গাইজনীৰ বেচা পইচাটো মই তোমাক দি দিম। বাৰু মই এতিয়া আহোঁ দিয়ক। আইতা কোনফালে গৈছিলে? শুন, তোমালোক ক'ত যোৱা? আমি অলপ এনেই খেলিবলৈ যাওঁ। বৰমা ক'ৰ পৰা আহিলে? এইখিনি মানুহ এঘৰলৈ গৈছিলোঁ। আপোনালোকৰ ৰাহুলৰ কথা কিন্তু গোটেই গাঁওখনে গম পায়। সেইবিলাক কথা মোৰ আগত নক'বা দেই। মই এতিয়া যাওঁ। তুমি মনে মনে থাকা। তোৰ কাৰণে আজি গাঁৱৰ মানুহৰ কথা শুনিবলগীয়া হৈছে। তোৰ দৰে সন্তান জীয়াই থকাতকৈ মৰি যোৱাই ভাল। হ'ব, মই এইখন ঘৰ এই মুহূৰ্তৰ পৰা ত্যাগ কৰিছোঁ। তই সোনকালে কৰ, এচিডৰ বটলটো কি কৰিলি? আজি পাব মজা। আমাক ৰখাইছ কিয়? কিয় নৰখাম ক? ঘৰখনৰ এই অৱস্থা হ'বলৈ পালে যদি আমি সকলোখিনি নাৰী একগোট হ'ব পাৰোঁ তেন্তেহ'লে অতি শীঘ্ৰে ড্ৰাগছ আমি নিৰ্মূল কৰিব পাৰিম। হয় আপুনি ঠিকেই কৈছে। প্ৰয়োজন হ'লে আমি সকলো একগোট হৈ ৰাস্তাত গৈ প্ৰতিবাদ কৰিম। আপুনি ঠিকেই কৈছে। দৰকাৰ হ'লে আমিও যাম। হয়, আমাক যে ঘৰৰ ভিতৰত যাব নিদিলে কিয়? ভিতৰত চাগে কিবা ইম্পৰ্টেণ্ট কথা পাতি আছে। এখেতসকলৰ ছোৱালীজনী কিবা হৈছে বোলে। ময়ো গম পাইছোঁ। কথাবিলাক ভাল হোৱা নাই। আগতে গাঁওখনত বহুত সন্মান আছিলে, পিছে এতিয়া সেইটো কিন্তু হয়। আগতে গাঁওখনৰ বহুত সন্মান আছিল, কিন্তু এতিয়া বৰ বেয়া হৈ গ'লো। গাঁওখনত ড্ৰাগছৰ ক্ষেত্ৰত কিন্তু কোনোবা এজন লিডাৰ আছে। গাঁওখনত এজন লিডাৰ নহ'লে
ইমানবোৰ গাঁৱৰ ল'ৰা বেয়া হ'ব নোৱাৰে। ইয়াৰ এটা সিদ্ধান্ত আমি ল'ব লাগিব।